हेलो एवरीवन नमस्कार আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি সাগে আপোনালোকে থাম্বনেল দেখি গম পাইছেই আমি আজি ফুৰিবলৈ ওলাইছো আৰু আগৰ ভিডিঅ'টোত মই চিনাকি কৰাই দিছিলই নহয় এয়া হৈছে বা আৰু এফালে বাৰ ছোৱালী ধুন চুন আৰু আজি আমাৰ লগত ভিন্ডো আহিছে এয়া আমি ৰংঘৰ দেখিলো এতিয়া ভিডিঅ'টো আপোনালোকে হেখৰলৈকে চাই থাকিব কলৈ যাও কি হয় আৰু এফালে ইয়া জয়সাগৰ পুখুৰী আৰু ইয়া জয়দল দেখিলো বুলকচোন তেতিয়া হলে ভিডিঅ'টো হেখৰলৈকে চাই থাকিব দেই আৰু আহি আমি আজি ইয়াৰ পাই গলোহি এফালে আমি ৰুদ্ৰসাগৰ পাৰ্কলৈ আহিছো আৰু ভিতৰলৈ সোমাই যাওঁ বলক প্ৰথমে টিকেটটো কাটি লওঁ আৰু আমি টিকেট কাটি ললো এতিয়া টিকেটৰ দাম যে এজনৰ হৈছে 60 টকাকৈ লৈছে আপোনালোকেও আহিব পাৰে ইয়া এফালে আছে মিউজিয়াম বুলি কৈছে বলকচোন চাওঁ আৰু ইয়াত সৰু ল'ৰা-ছোৱালী খেলিব পৰাকৈ বহুত ভাল খেলা বস্তু আছে আপোনালোকে আহিব পাৰে আৰু আমাৰ চুনচুনৰে ভাল আছে আৰু প্ৰতিটো বস্তু খেলিব পাৰিছে তাই আজি পুৰা ফূৰ্তি কৰিছে আৰু এয়া আমি এতিয়া মিউজিয়ামৰ ভিতৰলৈ সোমাই গৈছো বলকচোন চাওগৈ কি ৰখা হৈছে তাত
আমি মিউজিয়ামৰ পৰা এতিয়া ওলাই আহিলোঁ ওলাই আহি চাৰিওকাষে চাইছোঁ মনটো খুব ভাল লাগিছে আৰু অনুভৱ কৰিছোঁ যে আমি আমাৰ দৈনন্দিন বহুত কামৰ ব্যস্ততাৰ মাজতো আমি অকণমান নিজৰ কাৰণে সময় উলিয়াই আপোন মানুহবোৰৰ লগত কেতিয়াবা এনেকৈ ফুৰিবলৈ আহিব লাগে নহয় জানো তেতিয়া মনটো খুব ভাল লাগি থাকে আৰু আপোনালোকেও আপোনালোকৰ দৈনন্দিন ব্যস্ততাৰ মাজত অকণমান সময় উলিয়াই ফুৰিবলৈ যাব আৰু এফালে বোলে নাচ গান হৈ থাকে বলকচোন চাওঁ ভিডিঅ'টো শেষৰলৈকে চাই থাকিব আৰু কি হয় আৰু নৃত্য বহুতো হৈছিলে বিহু টাই আহোমৰ ইমানবোৰ ভিডিঅ'টোত মানে দেখুৱাৰ টাইম নহয়গে সেইটো কাৰণে মই নেক্সট ভিডিঅ'ত আপোনালোকক বিহু নৃত্যটো দেখাই দিম আপোনালোকে নিশ্চয় চাব বুলি আশা কৰিছোঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিল থেংক ইউ